আপোনালোকে সকলোৱে গম পাইছে বাংলাদেশত কি পৰিস্থিতি হৈছে। বাংলাদেশত এজন হিন্দু যুৱকক মৰিয়াই হত্যা কৰি আধামৰাকৈ জ্বলাই দিছে, তাকো তালিবানী ষ্টাইলত। যেন তালিবানী যেন লাগিছে, ফাঁচি দি ডিঙিত ৰছী লগাই ল'ৰাজনক গছত ওলমাই জ্বলাই দিছে জিন্দাই জিন্দাই। আৰু জিন্দা জ্বলোৱা আগত কেমেৰা সকলোৱে কণ্টেন্ট ক্ৰিয়েটৰ নিচিনাকে ভিডিঅ' বনাইছে, ভিডিঅ' বনাই ছচিয়েল মিডিয়াত এৰি দিছে। চাওক এনেকুৱা এটা অপৰাধজনিত কাম কৰিছে। কাৰণ তাত কোনো জেনজি প্ৰটেষ্ট নাছিল, তাত কোনো ষ্টুডেণ্ট প্ৰটেষ্ট নাছিল, অনলি ফৰ ৰিলিজন প্ৰটেষ্ট। এটা ধৰ্মৰ লগত লাগি এজন ল'ৰাক জিন্দা জ্বলাই দিছে। কি মানুহৰ জীৱনটো কি ধৰ্মকৈ ডাঙৰ হৈ গ'ল নেকি? মানে মানুহৰ জীৱনটোত কিমান ধৰ্ম ডাঙৰ আজিৰ যুগত। চাওক সেই ল'ৰাজনৰ খালি এটাই ভুল আছিল, কাৰণ সি হিন্দু ধৰ্মৰ ল'ৰা আছিল। আপোনালোকে হয়তো ধৰিব পাৰিছে মই এজন হিন্দু ধৰ্মৰ ল'ৰাৰ কথা ক'ব গৈছো, সেইজন নাম হৈছে দীপু চন্দ্ৰ দাস। তেখেত বাংলাদেশত আছিল, বাংলাদেশৰ চিটিজেনশ্বিপ লৈ আছিল। তেখেত এটা কাপোৰৰ ফেক্টৰীত কাম কৰা ল'ৰা আছিল। কাপোৰৰ ফেক্টৰীত কাম কৰি থাকোঁতে এজন ব্যক্তি, সেইজন ব্যক্তি হৈছিল মুছল সম্প্ৰদায়ৰ ব্যক্তি, তাৰ লগৰ আছিল। তাৰ লগত ধৰ্ম কথা পাতিছিল। ধৰ্ম কথা পাতোতে দীপু চন্দ্ৰ দাসে কৈছিল ভগৱান একেজনেই, আমাক সকলোকে একেজন ভগৱানেই বনাইছে। কিন্তু সেই মুছলিম সম্প্ৰদায়ৰ ল'ৰাটোৱে সেইটো কথাত বেয়া পালে, কিবা এটা দুখ পালে। কাৰণ মুছলিম সম্প্ৰদায়ৰ ল'ৰাটো মানে তেখেতৰ লোকৰ ধৰ্মটো ভাল বুলি ক'ব লাগিছিল। সেইকাৰণে নোকোৱা কাৰণে দীপু চন্দ্ৰ দাসক বেয়া পালে। দীপু চন্দ্ৰ দাসক যেতিয়া বেয়া পালে, বেয়া পোৱাৰ পিছত সেই ল'ৰাটোৱে গৈ বেলেগক জনালে। জনোৱাৰ পাছত সকলো এটা এটা পন্থা থাকে। মুছলিম সম্প্ৰদায়ৰ কিছুমান এটা সংস্থা আছিল, তাত কথাটো জনাই দিলে। জনাই দিয়াৰ পাছত কথাটো বহুত ডাঙৰ হৈ গ'ল, বহল হৈ যোৱাৰ পিছত সেই ল'ৰাটো এদিন গোটেই ৰাইজে, গোটেই মানুহে আদি ঘৰৰ পৰা চুচুৰাই ধৰি আনি সেই ল'ৰাটোক আধামৰাকৈ মাৰিলে। কিন্তু তাত পুলিচ প্ৰশাসনো একো সহায় কৰা নাই, কাৰণ পুলিচ প্ৰশাসনে তাত সহযোগহে কৰিছে এইটোক মাৰিব লাগে। কাৰণ পুলিচ প্ৰশাসনে তাক বচাব পাৰিলেহেঁতেন, কিন্তু বচোৱা নাই। আৰু এনেকুৱা এটা ষ্টাইলত মাৰপিট কৰিছে যেন তালিবানী ষ্টাইলত। তালিবানী সেই তেনেকে হত্যা কৰিছিল মানুহক, গছত বান্ধি ফাঁচি দি জ্বলাইছে। চাওক কেনেকুৱা এটা মানুহৰ ধৰ্ম নামত কেনেকুৱা এটা বেয়া কাম কৰিছে বাংলাদেশ। মই বাংলাদেশক বহুত তীব্ৰ গৰিহণা দিছো। আই হেট বাংলাদেশ। বাংলাদেশৰ মানুহৰ অন্তৰত কোনো মানৱীয়তা নাই। গোটেই বাংলাদেশত থকা মানুহবিলাক চব মূৰ্খ হয়, পাগল হয়। মই ফালৰ পৰা সেইটোৱে কৈছো। কাৰণ এই ভিডিঅ'টো যিমানবাৰ দেখিছো মই ইমানবাৰেই খং উঠিছে। এজন মানুহক কেনেকৈ হত্যা কৰিব পাৰে। মই আজিৰ যুগত এটা মুৰ্গী মাৰিবৰ কাৰণে মই 3 বাৰ চিন্তা কৰোঁ, এটা কুকুৰা মাৰিবৰ কাৰণে মই 3 বাৰ চিন্তা কৰোঁ। তেখেতলোকে কিন্তু এজন মানুহক মৰাৰ পিছতো গুৰিয়াই মানে মাথাত তেজ উলিয়াই দিছে। মৰাৰ পিছতো সেই মানুহজনক গছত বান্ধি ওলমাই জুই লগাই দিছে। এনেকুৱা যেন লাগিছে যেন সেই কণ্টেন্ট ক্ৰিয়েটৰসকলে যেন ভিডিঅ' বনাবৰ কাৰণে মানুহজনক জ্বলাইছে। সকলোৰে মোবাইলত কেমেৰা, গোটেই মানুহৰ মুখত হাঁহি ফূৰ্তি। আমি আকৌ তেনেকে বনভোজ খাই তেনেকে ফূৰ্তি কৰিছে। এতিয়া IPL খেলৰ কাৰণে বাংলাদেশৰ প্লেয়াৰ লৈছে, কিন্তু সেইটো টিম বয়কট কৰিছো। আপোনালোকক কৈছো সেইটো টিম বয়কট কৰিছো। আৰু আমাৰ অসমত আৰু লগতে ভাৰতত যিসকল মুছলিম সম্প্ৰদায়ৰ ব্যক্তি আছে, তেখেতলোকক কৈছো আপোনালোকে প্ৰতিবাদ কৰক বাংলাদেশৰ বিৰুদ্ধে, তেতিয়াহে আপোনালোকৰ প্ৰতি ভাল ভাৱ আহিব। কিন্তু আজিৰ যুগলৈকে আজিলৈকে মই কোনো সম্প্ৰদায় চাই মই কাম কৰা নাছিলো। এইটো হওক, এইটো মুছলিম সম্প্ৰদায়, এইটো হিন্দু ধৰ্ম, তাত কোনো ধৰ্ম চাই মই কাম কৰা নাছিলো। কাৰণ মই মানুহক ব্যৱহাৰ চাই কাম কৰিছিলো। মুছলিম সম্প্ৰদায়ে যদি অপৰাধ কৰিছে মই তেখেতক শাস্তি দিম, হিন্দু ধৰ্মই যদি অপৰাধ কৰিছে তেখেতক শাস্তি দিম। তাত মই কোনো ৰিলিজন চাই কাৰোবাক মই মাফ নিদিওঁ। ধৰ্ম মানুহৰ নিজৰ নিজৰ ধৰ্ম এটা আছে, আপোনালোকে নিজৰ নিজৰ ধৰ্মটোক সন্মান কৰক। সকলোৱে সকলো ধৰ্মক সন্মান কৰিব লাগিব। সকলো নিজৰ ধৰ্মটোৰ ওপৰত আছে বুলি ক'লেই নহ'ব। এতিয়া আপোনালোকে এই ভিডিঅ'টো দেখি হয়তো আপোনালোকৰ দুখ নালাগিব পাৰে, কাৰণ সেই দীপু চন্দ্ৰ দাস আপোনাৰ কোনো ভতিজা নহয়, আপোনাৰ কোনো পুত্ৰ নহয়, আপোনাৰ কোনো ভাগিন নহয়। কিন্তু যিসকলৰ নিজৰ ভাবা মামা ভাগিন হয়, সেইসকলৰ গা পুৰিছে। নিজৰ এজন ল'ৰাক এনেকৈ চকুৰ আগত চুচুৰাই মাৰি বান্ধি জ্বলাই দিছে। কিন্তু আপোনালোকে এই কথাটো নিজৰ সম্প্ৰদায় বা নিজৰ কোনো ব্যক্তি নহয় বুলি আপোনালোকে ইগনৰ নকৰিব। কিন্তু আপোনালোকে সকলো নিজৰ বুলি ধৰিব লাগিব। কাৰণ তাত কোনো বেয়া কামত এই ল'ৰাজনে কোনো বেয়া কামত লিপ্ত হোৱা নাছিলে, নাই কোনোবা বেয়া কাম অপৰাধ কৰা নাছিলে। সেইটো কোনো দুৰ্ঘটনা নাছিলে। ই মাত্ৰ এটা ধৰ্ম নামত কি কৰিছে, এই ল'ৰাটোক হত্যা কৰিছে। ধৰ্ম কি ধৰ্ম? হিন্দু ধৰ্ম। হিন্দু ধৰ্ম সম্প্ৰদায় যিমানবোৰ মানুহ আছে সকলোকে হত্যা কৰিছে বুলি ধৰিব পাৰে। ধৰ্ম নামত যেতিয়া ল'ৰাজনক এনেকৈ মাৰপিট কৰিছে, মাৰপিট কৰি হত্যা কৰিছে, সকলোৰে তেজৰ বংশ বুলি ধৰিব লাগিব। কাৰণ ধৰ্ম, আপোনাৰ হিন্দু ধৰ্ম, মোৰ হিন্দু ধৰ্ম, ধৰ্ম চাই ল'ৰাজনক হত্যা কৰিছে। সেইকাৰণে কৈছো বাংলাদেশত থকা প্ৰত্যেকজন ব্যক্তিক, মুছলিম সম্প্ৰদায়ৰ ব্যক্তি আপোনালোকক মই তীব্ৰ গৰিহণা দিছো। ফুৰি পেলাবলৈ মন যায় আপোনালোকক। এই যিমানবাৰ ভিডিঅ'টো দেখিছো মই ইমানবাৰ মানে একদম চুলি মাথা গৰম হৈ গৈছে আপোনালোকক। বাংলাদেশৰ বিৰুদ্ধে মানে মই একদম আগলৈ যাম। মই বাংলাদেশক মানে মোৰ বাংলাদেশ নামটো শুনিলেই মানে মাথা গৰম হৈ গৈছে। চকুৰ আগত এজন ল'ৰা লেংটা কৰি জ্বলাই মৰিয়াই একদম হেংগিং মানে একদম ফাঁচি দি
জ্বলাই দিছে, তাকো মাছ চেণ্টাৰ জেগাত, এডোখৰ ভালু জেগাৰ নামত, ভালুক কোনে কি বুলি কোৱা জেগা এডোখৰত এই ল'ৰাজনক হত্যা কৰিছে। মেইন চেণ্টাৰ জেগাত সকলোৱে দেখি থাকে, তাত তাৰ চব পুলিচ প্ৰটেকশ্যন গোটেই ফ'ৰ্চ আছে তাত, মেইন চেণ্টাৰ, ভিতৰুৱা কোনো জেগা নহয়, তাত হত্যা কৰিছে। আপোনালোকক কি চকু নেদেখিলে আপুনি সেই ল'ৰাজনক বচাব নোৱাৰিলে? মই আমাৰ চৰকাৰক এটা অনুৰোধ জনাইছোঁ, বাংলাদেশত যিসকল হিন্দু মানুহ আছে আপোনালোকে সেই মানুহখিনিক ছেভ কৰক, সেই মানুহখিনিক আপোনালোকে সহায় কৰক। আৰু বাংলা বৰ্ডাৰ আমাৰ যি হিন্দু মানুহ যদি আহিবলৈ বিচাৰে আপোনালোকে সদায় দৰ্জাখন খোলা ৰাখিব হিন্দু মানুহৰ কাৰণে, যাতে এইখিনি মানুহ আহিব পাৰে ভাৰতলৈ। আপোনালোকৰ শেষত মই এটাই কওঁ, আমাৰ অসমতে হওক বা ইণ্ডিয়াতে হওক, আপোনালোকে বস্তু কিনাৰ আগত এবাৰ সেই ব্যৱসায়ীজনক ইণ্টাৰগেট কৰক, সোধক সেইজন আচলতে হয় কোন, আপুনি যে ব্যৱসায় কৰি আছে আপুনি স্থায়ী বাসিন্দা নে বাহিৰৰ পৰা আহিছে নে বাংলাদেশৰ। যদি সেইজনক যদি বাহিৰৰ বুলি গম পায় বা বাংলাদেশী বুলি গম পায় আপোনালোকে বস্তু ক্ৰয় নকৰিব, কোনো মানুহেই বস্তু ক্ৰয় নকৰিব। এনেকৈ যদি ইজনে সিজনে যদি বস্তু যদি নিকিনাকৈ থাকে, সেইজন ব্যৱসায়ী মুক্ত হৈ যাব। তাৰ যেতিয়া ব্যৱসায় বাণিজ্য নচলিব তেতিয়া সি নিজে নিজে এটা পলাব লাগিব। আপোনালোকে এটা সংকল্প লওক যে আমি হিন্দু মানুহৰ পৰাহে বস্তু কিনিম, হিন্দু মানুহৰ পৰাহে বস্তু খাম। যদি বাহিৰৰ মানুহ হয় তাৰ পৰা বস্তু নিকিনো, সি নিজে নিজে এদিন পলাব লাগিব ইয়াৰ পৰা, সি নিজে নিজে এদিন পলাব লাগিব। ইয়াত কি কৰি খাবহি? সেইকাৰণে কৈছো আপোনালোকে সংকল্প লওক, প্ৰতিজ্ঞাবদ্ধ হওক যে আমি হিন্দু মানুহৰ পৰা বস্তু কিনি খাম আৰু বাহিৰৰ মানুহৰ পৰা বস্তু কিনি নাখাওঁ। বাহিৰৰ মানুহৰ পৰা আমি বস্তু কিনি নাখাওঁ। যিবিলাক মানুহে বাহিৰৰ পৰা আহি বেপাৰ বাণিজ্য কৰিছে সিহঁতৰ পৰা বস্তু নিকিনো আমি বাংলাদেশত যদি হয়। আপোনালোকে সকলোৱে সেই টিপু চন্দ্ৰ দাসক নিজৰ বুলি ভাবক, কাৰণ ধৰ্ম চাই মানুহজনক হত্যা কৰিছে। আমাৰ ধৰ্ম হিন্দু, কোনোবা ভতিজা কোনোবা মামা ভাগিন নহ'ব পাৰে, কিন্তু হিন্দু হৈছিল পণ্ডিত চন্দ্ৰ দাস। ধৰ্ম চাই মৃত্যু কৰিছিল, ধৰ্ম চাই তেখেতক হত্যা কৰিছিল। বাংলাদেশক তীব্ৰ পৰিসীমা দিছোঁ, আপোনালোকে অসমত হওক ইণ্ডিয়াত হওক আপোনালোকে